Hi everyone, মই ইমদাদ। আপুনি আপোনাৰ নিজৰ প্ৰডাক্ট বা ছাৰ্ভিচ নোহোৱাকৈ উপাৰ্জন কৰাৰ কথা ভাবি আছেনে? যদি ভাবি আছে, এফিলিয়েট মাৰ্কেটিং হ'ব পাৰে আপোনাৰ উত্তৰ। এইটো অন্যতম সহজ উপায় য'ত আপুনি প্ৰডাক্ট বা ছাৰ্ভিচ প্ৰচাৰ কৰি কমিশ্যন আয় কৰিব পাৰে। এই ভিডিঅ'টোত এফিলিয়েট মাৰ্কেটিঙৰ ফাউণ্ডেশ্যন আৰু কেনেকৈ আৰম্ভ কৰিব তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে জানো আহক এফিলিয়েট মাৰ্কেটিং কি বা এফিলিয়েট মাৰ্কেটিং কাক বোলে। এফিলিয়েট মাৰ্কেটিং হৈছে কমিশ্যন বেছড মাৰ্কেটিং ষ্ট্ৰেটেজি য'ত কোনোবা ব্যক্তি বা প্ৰতিষ্ঠানে অন্য কোম্পানীৰ প্ৰডাক্ট বা ছাৰ্ভিচ প্ৰম'ট কৰি চেলছ জেনেৰেট কৰে আৰু কোম্পানীৰ ফালৰ পৰা একোটা নিৰ্দিষ্ট পৰিমাণৰ কমিশ্যন প্ৰদান কৰে। এই প্ৰক্ৰিয়াটোকে এফিলিয়েট মাৰ্কেটিং বুলি কোৱা হয়। এক কথাত কোম্পানী আৰু গ্ৰাহকৰ মাজত মধ্যস্থৰূপে কাম কৰিব লাগে য'ত প্ৰতিটো চেলছৰ বিপৰীতে আপোনাক কমিশ্যন প্ৰদান কৰিব। মানে যিমান চেলছ কৰিব সিমানেই কমিশ্যন আৰ্ণ কৰিব পাৰিব। যদি আপুনি পাৰ্ট টাইম বা ফুল টাইম এফিলিয়েট মাৰ্কেটিং কৰিম বুলি ভাবিছে তেন্তে আপুনি এফিলিয়েট প্ৰগ্ৰামত জইন কৰিব লাগিব। কিছুমান পপুলাৰ এফিলিয়েট মাৰ্কেটিং কোম্পানী বা প্লেটফৰ্ম আছে যেনে iDigitalPreneur, Amazon Associates, ClickBank, GoDaddy, eBay, OYO হোটেল, তাজ হোটেল ইত্যাদি। এইবোৰ কোম্পানীত বিভিন্ন ধৰণৰ ডিজিটেল প্ৰডাক্ট বা ফিজিকেল প্ৰডাক্ট বা ছাৰ্ভিচ আছে। এইসমূহ প্ৰচাৰ কৰি চেলছ কৰিব পাৰিলে আপুনি কমিশ্যন আৰ্ণ কৰিব পাৰিব। এইখিনিতে জনাব বিচাৰিছোঁ যে মই iDigitalPreneur এজন ষ্টুডেণ্ট আৰু ইয়াত মই ছ'চিয়েল মিডিয়া মাৰ্কেটিং, পাব্লিক স্পিকিং, ফেচবুক এডছ, চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন আদি কোৰ্চ একেবাৰে ন্যূনতম খৰচত কৰি আছোঁ। আৰু আটাইতকৈ ভাল লগা দিশটো হ'ল ইয়াৰে প্ৰতিজন ষ্টুডেণ্টকে এফিলিয়েট মাৰ্কেটিং কৰাৰ সুযোগ প্ৰদান কৰে আৰু ইয়াৰ বাবে কোনো ধৰণৰ এক্সট্ৰা ইনভেষ্টমেণ্ট কৰিব নালাগে। আপুনি যদি iDigitalPreneur কোৰ্চৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে মোক ইনবক্স কৰিব পাৰে। এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে যে আপুনি যেনিবা চেলছ কৰিলে কেনেকৈ গম পাব বা বুজি পাব যে আপুনি বিক্ৰী কৰিলে? যেতিয়া আপুনি যিকোনো কোম্পানীত এফিলিয়েট একাউণ্ট খুলিব তেতিয়া আপোনাক এটা ইউনিক লিংক প্ৰদান কৰিব। সেই লিংকৰ জৰিয়তে আপুনি উক্ত কোম্পানীৰ প্ৰডাক্ট বা ছাৰ্ভিচ প্ৰচাৰ কৰিব লাগিব আৰু যদি কোনো গ্ৰাহকে উক্ত লিংকত গৈ প্ৰডাক্ট বা ছাৰ্ভিচ ক্ৰয় কৰে তেন্তে লগে লগে আপোনাক উক্ত প্ৰডাক্ট বা ছাৰ্ভিচৰ ওপৰত থকা নিৰ্ধাৰিত যি কমিশ্যন আছে সেয়া আপোনাক প্ৰদান কৰিব। এই ভিডিঅ'টোত এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'টোত প্ৰডাক্ট বা ছাৰ্ভিচ কেনেকৈ প্ৰচাৰ কৰিব সেই বিষয়ে আলোচনা কৰিম। ধন্যবাদ।